সেইবোৰ স্বৰবৰ্ণৰ মাজত থাকে যেনে কটল QTL কটল আৰু এই কটলটোৱে কটলা যেতিয়া হয় QATAL কটলা তেতিয়া হৈ পৰে তেওঁ মাৰিছিল কুটিল QUTIL কুটিলা বা কুটিল তেওঁক হত্যা কৰা হৈছিল আনটো হৈছে ইয়াকাতুলু YAQTULU তেওঁ হত্যা কৰে আনটা হৈছে কাটিল QATIL কাটিল হত্যা কিটিল মানে হৈছে শত্ৰু কিটল মানে হৈছে খুনামৰা আমি দেখিলোঁ যে স্বৰবৰ্ণসমূহৰ যিটো আচলতে মানে সম্পৰ্ক বুজাবৰ কাৰণে শব্দটো উচ্চাৰণ আৰু ব্যাকৰণৰ যিটো পৃথকতা এটা দুটা শব্দ উঠাই দিয়াৰ ফলতে কি হৈছে তাৰ অৰ্থটো সম্পূৰ্ণৰূপে সালসলনি হৈছে আৰু ব্যঞ্জনৰ মাজত আছে উপাদানবোৰ আৰু ব্যাকৰণৰ উপাদানবোৰ স্বৰবৰ্ণৰ মাজত আছে আৰু সেইবোৰ এটা এটা সালসলনি কৰি দিয়াৰ ফলতে ইয়াৰ অৰ্থৰ পৃথকতা আহি পোৱা আমি দেখিবলৈ পালোঁ ছেমিয় আৰু হেমিয় যিবোৰ ভাষা আছে সেই ভাষাসমূহক আমি এই ভাষাসমূহক অন্তৰ্ভুক্ত কৰিব পাৰোঁ অৰ্থাৎ শ্লিষ্টত অন্তৰ্ভুক্ত কৰিব পাৰোঁ বহিমুখী শ্লিষ্ট ভাষাবিলাকৰ পৰা ৰূপ সম্পূৰ্ণৰূপে বাহ্যিক আৰু ই প্ৰত্যয় প্ৰধান হৈ পৰে ইণ্ডো ইউৰোপীয় যি ভাষা আছে এই ভাষা পৰিয়ালৰ ভাষাবোৰ বহিমুখী শ্লিষ্ট ভাষাৰ উদাহৰণ এনেদৰে ভাষাৰ বৰ্গীকৰণ যিটো প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটোৱে আচলতে পৃথিৱীৰ সমগ্ৰ ভাষাকে সামৰি লৈছে ভাষাবিদসকলে ভৌগোলিক পৰিসীমাৰ ভিতৰত পৃথিৱীৰ ভাষাসমূহক চাৰিটা প্ৰধান অঞ্চলত ভগাইছে দুখন আমেৰিকা অঞ্চল প্ৰশান্ত মহাসাগৰীয় অঞ্চল আফ্ৰিকা অঞ্চল আৰু ইউৰেছিয়া অঞ্চল এতিয়া ভাৰতবৰ্ষৰ যি ভাষা আছে সেইবোৰ হৈছে ইউৰেছিয়া অঞ্চলৰ অন্তৰ্গত এই শাখাত আছে ইউৰাল আলটাই ককেছীয় তিব্বত চীন ছেমিয় হেমিয় ইণ্ডো ইউৰোপীয় অষ্টিক আৰু দ্ৰাবিড় আৰু বহুতো অবৰ্গীকৃত ভাষাৰ ব্যৱহাৰ লক্ষ্য কৰিব পাৰি পৃথিৱীৰ ভাষাসমূহৰ যিটো বৰ্গীকৰণ এই বৰ্গীকৰণ ভাষাসমূহক এক নিৰ্দিষ্ট শৃংখলাৰ মাজলৈ আনিছে যাৰ বাবে পৰৱৰ্তী অধ্যয়ন কম আয়াসতে কৰিব পৰা হৈছে ভাষাৰ মূল নিৰ্ণয় হোৱাৰ লগে লগে অধ্যয়নৰ বহু নতুন নতুন দিশ পোহৰলৈ আহিল এতিয়া কথা হ'ল কি যে এই যিটো বৰ্গীকৰণৰ প্ৰক্ৰিয়া এই বৰ্গীকৰণে কি কৰিলে যে ভাষাসমূহক অবিনষ্ট ভাষাসমূহক বিনষ্ট শৈলীলৈ আনিলে আৰু তেওঁলোকৰ ভাষাসমূহৰ ভাষাগোষ্ঠীসমূহৰ ভাষা পৰিয়ালসমূহৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিলে সেইসমূহক ভৌগোলিক পৰিসীমাৰ ভিতৰত তেওঁলোকৰ ভাষাসমূহৰ সম্পৰ্কে আলোচনা কৰিলে সেই ভাষাসমূহৰ নিৰ্দিষ্ট বিশেষত্বসমূহ আলোচনা কৰিলে সেই ভাষাসমূহৰ মূল নিৰূপণ কৰিলে ইয়াৰ ফলত কি হ'ল যে পৰৱৰ্তী সময়ৰ যিটো ভাষা সম্পৰ্কীয় অধ্যয়ন বা আলোচনা এই অধ্যয়ন আলোচনাক বৰ্গীকৰণে কি কৰিলে তাৎক্ষণিকভাৱে সৰলীকৃত কৰি তুলিলে আৰু এই বৰ্গীকৰণৰ জৰিয়তে ভাষাসমূহ আচলতে পৃথকতাখিনি ক'ত ক'ত আছে সেইখিনি আচলতে কি কৰিব পৰা হ'ল যে আলোচনা কৰিব পৰা হ'ল বিশ্লেষণ কৰিব পৰা হ'ল যাৰ ফলত আমি অসমীয়া ভাষাৰ ক্ষেত্ৰত যদি কওঁ যে যদিও কামৰূপী বা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা বা দুয়োটা ভাষা প্ৰাকৃতৰ ক্ষেত্ৰত কিছু মতদ্বৈধতা আছে আৰু কিছু সপক্ষ যুক্তিও আছে তাৰপিছতো কিন্তু কি হৈছে যে এই ভাষাসমূহৰ পৰা কেনেকৈ আচলতে আহি আজিৰ অসমীয়া ভাষাৰ জন্ম হ'ল বা তাৰ লগত আনুষংগিক বঙলা ভাষা উৰিয়া ভাষাৰ মাজৰ যিবোৰ আন্তঃসম্পৰ্ক কিদৰে আচলতে চৰ্যাপদৰ পৰা আমি কিদৰে এটা মানে তথ্য সূত্ৰ পাব পাৰোঁ আদি কৰি বিভিন্ন সময়ত পোৱা যিবোৰ আচলতে অনুসন্ধান কৰি পোৱা যিবোৰ তথ্য সেইবোৰৰ জৰিয়তে অসমীয়া ভাষাৰ জন্ম সম্পৰ্কে যিটো কোৱা হয় এই যিবোৰ ধৰণৰ আলোচনা এই আলোচনা কেৱল বৰ্গীকৰণৰ কাৰণে সম্ভৱ হ'ল ই কেৱল অসমীয়া ভাষাৰ ক্ষেত্ৰতে নহয় পৃথিৱীৰ অন্যান্য ভাষাসমূহৰ ক্ষেত্ৰতো এই বৰ্গীকৰণে যথেষ্ট প্ৰভাৱ পেলাইছে আৰু তাৰ ফলতে কি হৈছে যে ইটো ভাষাৰ পৰা সিটো ভাষা যে সুকীয়া সেই সম্পৰ্কে আমি জ্ঞাত হ'ব পাৰিছোঁ আৰু এই বৰ্গীকৰণে আচলতে ভাষাৰ আলোচনাটোক অত্যন্ত ক্ষিপ্ৰতৰ কৰি তুলিলে আৰু অন্যান্য ভাষাসমূহৰ নিৰ্দিষ্টতা সম্পৰ্কেও জনাত সহায় কৰিলে ধন্যবাদ